পৃথিৱীখন অধৰ্মৰ ফালে গতি কৰিব ধৰিছে। অধৰ্মৰ আগমন যেন হয়মান সত্য যুগৰ মৎস্য অৱতাৰ পৃথিৱীত হ'ব মহাপ্ৰলয়। নাথাকিব গছ গছনি বৃক্ষলতা, পৃথিৱীখন সকলো ফালৰ পৰাই অধৰ্মই বাস কৰি আহিব ধৰিব। এই কথা অৱশ্যেই সঁচা মহাৰাজ। পিছে সেই মহাপ্ৰলয় বা কেতিয়া আৰম্ভ হ'ব তাক কিন্তু জানিব কিদৰে মহাৰাজ? সেয়া সকলো এই ভগৱান শ্ৰীহৰিৰ লীলা, আৰু তেওঁহে জানিব তেওঁৰ সেই মহালীলা কেতিয়া আহ্বান কৰিব। আপোনাৰ পিতৃ পৰম ধাৰ্মিক মহাজ্ঞানী আছিল, আৰু তেওঁই কৈছিল যেতিয়া এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব, তেতিয়া একচিত্তমনে ভগৱান শ্ৰীহৰিক আৰাধনা কৰিলে ভগৱান নিশ্চিত হৈ ভক্তক উদ্ধাৰ কৰিব। গতিকে তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ, কোনো চিন্তা নকৰিব মহাৰাজ। অৱশ্যেই সঁচা, আৰু সেইবাবে বলক আমাৰ ৰাজ্যৰ ঋষি মুনিসকলক মাতি আনি আমি এই বিষয়ে আলোচনা কৰোঁ। নাই মহাৰাজ, ঋষি মুনিসকলক মাতি অনাৰ কোনো প্ৰয়োজন নাই মহাৰাজ। আপোনাৰ পিতৃ কিয়মতে কৈছিল যেতিয়া পৃথিৱীত অমংগলৰ সূচনা হ'ব ভগৱানক চিন্তা কৰাৰ বাহিৰে আৰু অন্য উপায় নাই। গতিকে আমি একচিত্তমনে ভগৱানক শ্ৰীচৰণত চিন্তা কৰাই একমাত্ৰ উপায় মহাৰাজ। নিশ্চয় সেই সকলোবোৰ কথা নিশ্চয় সঁচা। ব্যক্তৰ পুত্ৰ মই, নাম মোৰ সত্যব্ৰত, আছে মোৰ ধৈৰ্যৰ সীমা। প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি মই মোৰ ৰাজ্য কৰি যাম শাসন। এতিয়া বলা আমি আমাৰ হৰি মন্দিৰত একচিত্তমনে হৰি মন্দিৰক আৰু আৰাধনা কৰোঁগৈ। বলা।